সকলোকে স্বাগতম জনাইছোঁ। ঘৰতে পোৱা সামগ্ৰীৰ সহায়ত অতি সাধাৰণভাৱে মই এখন মাছৰ টেঙা আঞ্জা প্ৰস্তুত কৰিব ওলাইছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। টেঙা জোলখন প্ৰস্তুত কৰিবৰ বাবে মই আধা কাপ পৰিমাণৰ মচুৰ দালি এইদৰে তিয়াই ৰাখিছোঁ। সৰু এমুঠা ঢেকীয়া লৈছোঁ। কেইটুকুৰামান থেকেৰা মই তিয়াই ৰাখিছোঁ আৰু ফোৰণ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে অকণমান বগা সৰিয়হ কেইটামান পাঁচফোৰণ লৈছোঁ আৰু এটা কেঁচা জলকীয়া। এতিয়া মই মাছখিনি ধুনীয়াকৈ নিমখ হালধি সানি লৈছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। কেৰাহীখন পাতি ইয়াতে জোখমতে পানী দিছোঁ। এতিয়া মই তিয়াই ৰখা মচুৰ দালিকেইটা ইয়াতে দি দিম। এইদৰে আঞ্জা বনালে দালিকেইটা কুকাৰ দিয়াতকৈ এইদৰে কেৰাহীত দি বইল কৰিলে খাবলৈ বেছিকৈ সোৱাদ লগা। জ্বলাই এখন টাৱা পাতি দিছোঁ। টাৱাখন গৰম হোৱাত ইয়াতে মই জোখমতে মাছ ভাজিবৰ বাবে সৰিয়হৰ তেল দিছোঁ। এতিয়া মই কম জুইত মাছ কেইপিচ 2 চাইডে ৰঙচুৱা পৰালৈকে ভাজি দিম। মোৰ মাছকেইডোখৰ তেলত দিয়া হৈয়ে গৈছে। এতিয়া মই 2টা চাইডে ৰঙচুৱা পৰাকৈ লাহে লাহে ভাজি ল'ম। মই গেছৰ ফ্লেমটো একেবাৰে মিডিয়াম কৰি ৰাখিছোঁ, কাৰণ মাছৰ টেঙা আঞ্জা বনালে বা মাছৰ যিকোনো আঞ্জা বনালে মাছকেইডোখৰ যদি একে বেছিকৈ ফ্ৰাই কৰা হয়, মাছৰ মাজত যিটো ৰস থাকে সেইটো শুকাই যায়। তেতিয়া আঞ্জা দিয়া মাছ পিচ খাই সোৱাদ নালাগে। গতিকে মাছৰ মাজত ৰসাল ভাৱটো থকাকৈ মাছকেইডোখৰ ভাজিলে মাছৰ আঞ্জা খাবলৈ সোৱাদ লগা হয়। এতিয়া মই গেছটো কমাই লাহে লাহে 2টা চাইডে ৰঙচুৱা পৰাকৈ মাছকেইডোখৰ ভাজি ল'ম। মোৰ দালিটো প্ৰায় বইল হৈয়ে গৈছে। এতিয়া ইয়াত যিটো বগা ফেনৰ দৰে ওলাইছে এইটো মই কাটি পেলাই দিম। দালিটো অকণমান বইল হোৱাৰ পাছতহে ঢেকীয়াটো দিম। ঢেকীয়াটো প্ৰথমতেই দি নিদিওঁ। এতিয়া মই আৰু কিছু সময় বইল হ'বৰ বাবে ৰাখি দিম। দালিখন প্ৰায় সিজিয়ে গৈছে। মই ইয়াতে মিহিকৈ কাটি ৰখা ঢেকীয়াকেইডাল দি দিম। এইদৰে দালিটো উতলাৰ সময়ত ঢেকীয়াটো দিলে তেতিয়া ঢেকীয়াৰ বিজুলোৱা যিটো ভাৱ সেইটো একেবাৰে নাথাকে। এতিয়া ইয়াতে মই জোখমতে নিমখ দিম আৰু হালধি পাউডাৰ দিম। এতিয়া এইখিনি মই ভালদৰে লৰাই দি ঢেকীয়া আৰু দালিটো ভালদৰে বইল হোৱালৈকে অলপ উতলিবৰ বাবে ৰাখি দিম। দালিটো বইল হৈ যোৱা দালিটো তুলি ৰাখি সেইখন কেৰাহীতে মই 2 চামুচ পৰিমাণৰ সৰিয়হ তেল লৈছোঁ। যিহেতু টেঙাৰ জোল হয়, তেলটো খুব কমাই দিব লাগে আৰু অন্য পিঁয়াজ আদি দিয়াৰ প্ৰয়োজন নাই। মই ইয়াতে বগা সৰিয়হ আৰু অকণমান পাঁচফোৰণ দি দিম। পাঁচফোৰণকেইটা ফুটি উঠালৈকে অকণমান ৰ'ব লাগিব। পাঁচফোৰণ আৰু সৰিয়হকেইটা ধুনীয়াকৈ ফুটি উঠিছে। ইয়াতে মই বইল কৰি ৰখা দালিটো দি দিম। এতিয়া এইটো 3 পৰা 4 মিনিট সময় ভালদৰে উতলিব দিম। মোৰ দাইলখন ভালদৰে উতলি অহাত মই এতিয়া ইয়াতে তিয়াই ৰখা টেঙা কেইডোখৰ আৰু সেই পানীটো ইয়াতে দি দিম। এইখিনি দিয়াৰ পাছত মই এবাৰ লৰাই দি ইয়াক আকৌ 2 পৰা 3 মিনিট সময় উতলিবৰ বাবে দিম। 2 পৰা 3 মিনিট সময় হৈ গ'ল। মোৰ আঞ্জাখন ভালদৰে উতলি আহিছে। এতিয়া মই ইয়াতে ভাজি ৰখা মাছ কেইপিচ দি দিম। ভাজি ৰখা মাছ কেইপিচ দি মই আকৌ ইয়াক 4 পৰা 5 মিনিট সময় ভালদৰে উতলিব দিম। এতিয়া মই ইয়াতে কাটি ৰখা ধনিয়া পাত আৰু কেঁচা জলকীয়াটো দি দিম। মোৰ এতিয়া মাছ দিয়াও 6 পৰা 7 মিনিট সময় হৈ গ'ল। এতিয়া আঞ্জাখন ধুনীয়াকৈ উতলি আহিছে। মোৰ টেঙা আঞ্জা প্ৰস্তুত হৈ গ'ল। হৈছেনে বাৰু দেখিবলৈ জুতি লগা? এইখন দেখিবলৈ যিদৰে জুতি লগা হয়, খাবলৈ সেইদৰে ঠিক বহুত সোৱাদ লগা হয়। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম।